তুমিহে পাৰিছা তুমিহে পাৰিছা কাজিয়া হয় ৰাতিপুৱা সোনকালে উঠে অৱস্থা এতিয়া নিজে ধুইছে ধু এতিয়া একদম কাৰেণ্ট চাৰেণ্ট নাই আৰু বতাহ মাৰিছে হেল্ল' গাইজ ৱেলকাম বেক আমাৰ সুকন্যা ব্লগছ কিন্তু মই আজি ভিডিঅ' বনাওঁ সেইকাৰণে ওলাই লৈছোঁ আৰু এইফালে চাওক আমাৰ ছাৰ আহিছোঁ ছাৰ আৰু এইফালে মোৰ বস্তু বনাবলৈ আছে এতিয়া আমাৰ ছাৰক মই কি দিওঁ ঠাণ্ডাই কিবা এটা দিম মই ফ্ৰিজত ভৰাই থৈ দিছিলোঁ কিবা তোক ভৰাই থোৱা নাই হাৰামি কিবা নেমু পানী দি পিনি মই ভৰাই থৈ দিছিলোঁ এতিয়া তোক সেইটোকে দিম সেইটোকে খাই পিনি আকৌ যাবিগে একো দিব লাগে কি ভিউজ ল মই ভিডিঅ' অন কৰিবলৈ গৰম কেক বনাইছোঁ কেক মানে বা মই ভাইটি ইয়াতে আছোঁ মা আৰু দেউতাৰ ঘৰত আছে তাৰ পাছত আপোনালোকে জানে আৰু দুটা প্ৰাণী আছে আমাৰ খুৰাৰ সৰু খুৰা আৰু খুৰী বাচ্ছা দুটা আছে তাৰ কাৰণে মই ইয়াৰ পৰাই বনাই দি পঠিয়াম তো গাইজ এয়া চাওক আইচক্ৰীমৰ লাঠি আইচক্ৰীম বনাবৰ কাৰণে আনিছিলোঁ গৈ এতিয়া ইয়াৰ লগত ফটো ফ্ৰেম বনাম क्या माने कैसे क्या कर रही हूँ नहीं मालूम गाइस দুদিনমানৰ আগত অৰ্ডাৰ আহিছিলে সেইখিনিয়ে দিব পৰা নাই এক্সামৰ কাৰণে এতিয়া আকৌ অৰ্ডাৰ আহিছে কেইটা বনাব লাগিব 8-7মান বনাব লাগিব বাপৰে নাজানো আৰু কি হ'ব খোৱা খাবলৈ পোৱাই নাই টাইম নাই খোৱা চব শেষ কৰিলা মই ভাবিছোঁ অৰ্ডাৰকেইটা ঠিক কৰি লওঁ ফুলো বনাবলৈ আছে ফটো বনাবলৈ আছে কেক বনাবলৈ আছে মই বুজি পোৱা নাই আজি মই কি কৰিম বাৰু हमारी मदर जी आई है आज घर में हमारे रूम में সেইকাৰণে মই আজি কেক পঠিয়াম আমাৰ মাদাৰ আজি মোক তেল মাৰিছে ন চাহ বনাই দিব লাগে বোলে ভাত খাব পৰা নাই চাহ বনাই লওঁ তাৰপিছত কেকটো বনাই দিব লাগিব অৰ্ডাৰবিলাক আগতীয়াকৈ কিবা শেষ কৰি লওঁ কি কয় ফটো ফ্ৰেম বনাওঁতে আমাৰ দাদাজীয়ে আহিলে দাদাজীয়ে হেল্প কৰিছে মই এতিয়া চাহ বনাই দিলোঁ অঁ এবাৰ নহওঁতে খাবলৈ নাপালা অঁ আপুনি সেইটো কৈ যাম মই এইখিনি কৈ দিম ধুনীয়াকৈ কৰিছে আপুনি ধুনীয়াকৈ কৰিছে বুলি কিছু মিষ্টেক হোগী এইটো চিন থকাটো এইফালে কৰি দিলোঁ অকণ পিছফালে এইটো আৰু এটা লগাই দিওঁ হৈ যাব আঠা লগাই দিবা ঝোক লৈ পিনে কাটিব লাগিছিলে মই নহয় মই ঠিকেই কৈছোঁ এইটো বেছি সোমাই দিলা তুমি অলপমান বাহিৰলৈ বেছিকৈ কিবা মই লগোৱাই নাছিলোঁ লগাইছিলোঁ নি এইটো লগাই থৈছিলে মোক ফচাই আছে ডিছপাইট হৈ যাব তাৰমানে লাভটো পলও জগৰ নহয় মই দাদা একো ক'ব নোৱাৰে আমাক ফ্ৰেম নবনোৱাকৈ এনেকৈ দি দিব লাগিছিলে গম পানে এনেকৈ মই সেইটোকে ভাবিছিলোঁ তেতিয়া বেছি ভাল লাগিব গোটেই গুচাই দিওঁগৈ নেকি এনেকৈতো ভাল লাগিছে ন হা গুচাই দিওঁগৈ নি এতিয়া যে এটা যে বনাই হৈছে কোনটো আছিলে বনাই হোৱা নাই হোৱাই নাই এতিয়ালৈকে ক'ত হ'ব
গুচাই দিমগে আঠাটো মুচি দিম অঁ এজ এ ফ্ৰেণ্ড কিবাহে লাগে এনেকে এনেও সেইটো থবলে সেইটো ক'ত থব এনেকে ক'ত থব এলেভেন নহয় এতিয়া টাইমটো চোৱা না নহয় চেলোটা মাৰি দিলে মানে বেছি ধুনীয়া লাগিব সেইটো ভাল হ'ব কি কালাৰ চেলাটো ব্লেক হোৱাইট ব্লেক এটা আছিলে ক'বা হোৱাইটটো হ'লে বেছি ভাল লাগিব লিলিক কালাৰ থোৱাটো অঁ অঁ এটা ভাল হ'ব জলদি কৰা আপুনি নাযায় গৰম লাগিছে মই বস্তু কাটো আকৌ অঁ তই নিজে হাত মই কিমান কয় এইটো পালি চাইকেল লগত পঠিয়াম অঁ পালি কাপোৰ পাছত দিলে হ'ব মানুহ চাইকেলৰ পম নাই চাইকেলৰ পম নাই এতিয়া মই যাওঁ ময়ে যাওঁ আৰু গেলাৰত মই এতিয়া যাব লাগিব এই গেলা গৰমত সদায় আমাৰ অলপ এইফালে গৈ এইফালে যাব লাগে সেই দোকানটো খোলা থাকে আজিহে বন্ধ থাকিবলৈ ক'লে জহনি যোৱা দোকানটো সেইটো চাওক অৱস্থা চাওক মোৰ মাকো ইটো বুলিহে क्या मतलब कैसे देखो ना ये मेरा जीजा जो जीजू ऐसा जीजू जो मेरे काम को बिगड़ रही है नहीं हर किसी को मिले हर किसी को ऐसा जीजू किसी को ना मिले मेरा किस्मत फूटी मुझे ऐसा जीजू मिला है मेरे काम बिगड़ रही कम से कम हो लेना सके এয়া গাইছ এয়া অৱস্থা আমাৰ কি কয় টেবুলৰ আৰু এতিয়া মই কেক বনাম আজি কেক বনোৱা নহ'ব এইটো বেছিকৈ ঢিলা হৈ গ'লগৈ এইবাৰ কিহৰ কাৰণে হ'ল বুজি পোৱা নাই আজি মানে গাইছ লৈছে আৰু যোনজন ওপৰ সলাই লৈছে আৰু বৰ লেতেৰাকৈ লৈছে মোক বেটি কাম কৰো বোলে ইয়াক কি কেক বনাম মই এনেকৈ কেক বনোৱা যেনেকৈ বনাবলৈ হৈছিলে সেনেকুৱা নহ'ল বা ঠিকে থাকে আছে আৰু মানে ঠিক আৰু মই ভাবিছোঁ আজি অলপমান ভাল ডিজাইন দিম বুলি কিন্তু চাগে গৰমৰ কাৰণে ক্ৰীমটো ভাল হোৱা নাই তো এতিয়া মই ফ্ৰিজত থৈ দিওঁ তাৰপাছত মোৰ ভোক লাগিছে কিন্তু মোৰ ভাত খাব মন যায় নাই মই ডিম এটা খাই লওঁ চ' গাইছ মা যাব ওলাইছে তাৰ আগতে মই কেকটো দি দিব লাগিব এয়া মোৰ চিম্পল সাৰা লাগিলে দাদাজি বস্তু দি আহিলে আজি বন্ধ আছিলে নে খোলা আছিলে বাহ দিলে আৰু আমাৰ মাদাৰজি যাবলৈ লৈছে তো চলো গাইছ झोली में यहाँ रोयस मदर जी तो गाइस এতিয়া অৰ্ডাৰ এটা দিবলৈ যাব লাগে কিন্তু তাৰ আগতে চেঞ্জ এটা কৰিব লাগিব মানে বেলেগ এটা লাগে হেনো এতিয়া মই গিফ্ট ল'লোঁ মানে কি হ'ল বায়ে কুৰ্তি পিন্ধি আছে যেতিয়া মই সেনেকৈ যাবলৈ কাৰণে বেয়া পাইছোঁ ড্ৰেছ চেঞ্জ কৰিলোঁ গৰম চাওক বলক আপোনালোককো আমাৰ কাষ্টমাৰক দেখাওঁ চাওক আমাৰ মেডাম যি নাযায় হেনো টাইম মোক অকলে পঠিয়াই যায় মই অকলে যাম মই এতিয়া বাহানা খোজকাঢ়িব পৰা নাই বোলে চেণ্ডেলযোৰৰ কাৰণে তাই কিমান বাহানা দি আছে মোক ইচ কথা হ'ল গাইছ কিবা এটা অৰ্ডাৰ দিছিলে বায়ে আহিছিলে
বা ইয়ালৈ গুচি আহিলে মোৰ লগত প্ৰথমতে নকলে দাদাজনে ৰাস্তা চিনিয়ে পোৱা নাই ইমানেই কিবা কৰিছে কৈ দিছোঁ এনেকৈ এনেকৈ খং কৰিছে এতিয়া কি হ'ব নাজানো ডেলিভাৰী দিব নে কেঞ্চেল দিলে আচ্ছা দিলে এতিয়া দোকানখনতে থৈ গ'লগৈ সেইখন ওচৰত আৰু তেওঁ কি যে কামোৰ আমাৰ ছোৱালীজনী খোজকাঢ়ি ঘৰলৈ নিয়াৰ কাৰণে আইচক্ৰীম খাব লাগিব হেনো মোৰ নিজৰ পইচাৰে তাইক মই খুৱাব লাগে হেনো তাইক মই কৈছোঁ তই মোক খুৱাবি বুলি ওলাই অহাৰ কাৰণে তাই এতিয়া মোক কৈছে মই তাইক খুৱাব লাগে হেনো বাৰে বা এতিয়া কামো নহ'ল আইচক্ৰীম ইয়াত হ'ব দে আহিছোঁ कहाँ जा रही है आप सैया जी के पास तुम्हारी सैया जी रूम में या सब बाजार को बोलेगा बाजार ओ पाले ओ पोइबा उठिबा नी ओ रेड रेड मिली গৈছে ন অৱস্থা এইফালে মানুহ গৈছে তো গাইজ কি হ'ল ওখানি যে দেখাইছিলোঁ বায়ে যে গুচি গৈছিলে পাৰ্চেলটো আহোঁতে তো এতিয়া হৈছে কি দোকানটো আমাৰ নিজৰ যোনটো মানে ভাড়া ৰুমৰ ওচৰত দোকানটো নাই দিয়া ক'ৰবাত বেলেগ এটা দি থৈ গৈছে তেওঁ ফটো মাৰি লৈ গৈছে তো সেইটো ফটো দি দিছে যে এইটো দোকানত দি থৈ গৈছিলোঁ এতিয়া যাওঁ বিচাৰি ৱা ভাই মই গুণ্ডা মাৰিলোঁ এটা নাজি এইফালে পোৱালি 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 আৰু মই গৈ আছোঁ ইমান নিজান চাওক ইয়াত এইটো কিবা এটা অফিচ হয় বাকী চবফালে নিজান চব নিজান গাইছ দাদাজনে কৈছিলে ফায়াৰ ব্ৰিগেডৰ অফিচৰ এইফালে কোনোবাখিনিতে দি থৈ গৈছে বুলি এয়া ফায়াৰ ব্ৰিগেডৰ অফিচ আৰু আমি এইফালে গৈ আছোঁ নাজানো এইটো ৰাস্তা আজিলৈকে গৈ পোৱা নাই ক'ত কি আছে গমো নাপাওঁ আৰু তেওঁ বাৰে বাৰে সুধিছিলে যে ফায়াৰ ব্ৰিগেডৰ অফিচৰ ফালৰ পৰা কোনফালে যাব বেংক আমি নিজে নতুনকৈ আহিছোঁ এইখিনিলৈ কেনেকৈ গম পাম বাৰু গৈ আছোঁ এতিয়া চাওক দোকানখন পাই গ'লে ফটো দিছিলে দাদাজনে দাদা ইয়াতে অথনি পাৰ্চেল এটা দি থৈ গৈছিলে অঁ সুকন্যা দেউৰী নম্বৰ হয় থেংক ইউ ফাইনেলি গাইজ পাই গ'লোঁ অথনি সেইটোৱে ৰাতিপুৱা শুই উঠি পিনি অলপ নিজৰ জেগাবোৰ সেইকাৰণে ঘূৰি ফুৰিব লাগে যাতে বস্তুবোৰ গম পায় আৰু আমি এলেহুৱা নহয় একচুৱেলি আপোনালোকে গম পাইছে ৰাতি কাম কৰি থকা হয় ৰাতিপুৱা উঠোঁতে দেৰি হৈ যায় চলো পাই গ'লোঁ যেতিয়া বস্তু আৰু জেগাও চিনি পালোঁ नेक्स्ट टाइम मेरे को फल नहीं आओ दाल भात है आज तो हमारे घर में दाल भात होगा गरम है ना इसलिए और खाने के बाद हमारी रियान देवरी हमेशा रियान देवरी का यही काम होता है कि वो झाड़ू मारता है और यहाँ जो कपड़ा होता है ना वो सफाई करता है हमारी रियान देवरी मैं कैसिलो कि मोक हेल्प कर बहि आছিলে ओई ताला पলাই गल चाওক तो मोरটো এইফালে চাওক আৰু তাত কি কৈছে তাত হেনো কাটি দিব মোক তাত হেল্প কৰিব আৰু তাত কিয় লাগে মোক ইয়াত লাগে ন মানে গৰমৰ কাৰণে ঘৰতে বাহিৰ হৈ গৈছে আৰু এইজন মহাপুৰুষে বহুত কাপোৰ লেতেৰা কৰে আৰু কাপোৰ ধুওঁতে মোৰ অৱস্থা বেয়া কৰি দিয়ে এতিয়া নিজে ধুইছে ধু এতিয়া ধু সোনকালে টাইম নষ্ট কৰি নাথাকিবি এইটো চাওক আমাৰ বাইদেউৰ ये तो मेरे कैंडल लाइट मैं भागी दो मैंने पटक के भागी मेरी रोज मारा की এটা আকৌ গৰমৰ ওপৰত আৰু গৰম কৰি ফুলে মানুহ আহি গ'ল এটা কি কৰো বনাব লগিয়া হৈছে ফাইনেলি গৰম উঠি গৈছে এটা মোৰ নিজৰে কিবা হৈছে গাইজ দেখিছে না এই গেলা গৰমত এনেকে বনাইছো পৰা মই এতিয়া গাড়ী আহিলো আৰু এয়া চাওক কি কৰি আছে মজদুৰি কৰ ৰহি হूं ৰাত গাইজ এতিয়া আকৌ পঢ়িবলৈ পঠিয়ালে সেইকাৰণে তাকে এইকাৰণে বাইক খাব মন নাযায় মোৰ গাইজ ঐ চিঞৰি আছে পানী দি দিব চিঞৰি আছে সেইফালে পঢ়িবলৈ যাওঁ বাই বাই কাইলৈ লগ পাম ৰাতিপুৱা একদম কাৰেণ্ট চাৰেণ্ট নাই আৰু বতাহ মাৰিছে আৰু এইফালে বহুত বিজুলী ঢেৰেকনি মাৰিছে সেইকাৰণে ওপৰটো দাদাই খুলি দিছে এইবোৰ খুলিব নোৱাৰে মানে বৰষুণ একদম বহুত জোৰছে আহিছে আৰু এইফালে আমাৰ মেডামজীয়ে খুলি দিছে আৰু
এতিয়া আমি আজি ব্লগ ইমানতে অঁ ইমান বেছি গৰম হৈছে কি শুবও পৰা নাই টোপনি ধৰিছে যদিও আৰু কামটোও সম্পূৰ্ণ নহয় কাৰেণ্ট যোৱাৰ কাৰণে কাৰেণ্ট যোৱাৰ পাছতো কামবোৰ কৰিব তো আজি আমাৰ ব্লগটো সামৰণি মাৰিছোঁ কাইলৈ আহিব পাৰে নাহিলে একে সমাপ্ত দেখক গাইছ ৰাতিপুৱা উঠি মই এইবোৰ কৰি আছোঁ আৰু বাই ভাত পানী মানে ভাইটিৰ কাৰণে বনাই দিলে আৰু টাইম হোৱা নাই বুলি কোৱা দেখিছোঁ শুই আছোঁ ৰাতিপুৱা সোনকালে উঠে অৱস্থা দেখক কাজিয়া এয়া চাব পাৰে আমাৰ ঘৰৰ অৱস্থা মানে ৰুমৰ অৱস্থা এয়া চাব পাৰে এইফালে বিচনা উঠা নাই যিহেতু উঠাৰ পৰা আমি চবে কামতে লাগি আছোঁ আৰু এইফালে আমাৰ মেঘালী বাইৰে কিবা ঠিক কৰে নেকি আজি আমাৰ দাদাৰ হ'লনে আপোনাৰ হৈছেনে আৰু কেইটা আছে আৰু 3টা আছে আমাৰ দাদাৰ আৰু বা অফিচৰ কাৰণে ওলাইছে নেকি অঁ নাই বাৰ টাইম হ'লে মোৰহে টাইম হ'ল আৰু মোৰ ফুলবোৰ চাব গাইজ এয়া চাব পাৰে এতিয়ালৈকে হোৱা নাই চাগে আপোনালোকৰ হ'লনে আকৌ বোলে উঠনি দাদাৰ 3টাহে আছে বুলি কৈছিলে তো গাইজ এতিয়া 8:28 মানে 8:30 হ'ল চাগে এতিয়ালৈকে মই কলেজ যাম মোৰ এক্সাম আছে আৰু এইফালে বনাই আছে মিষ্টাৰ মিছেছ সুকন্যা এণ্ড জ্যোতিষ্মান ডালাই বাই বাই মই অকল চাহ খালোঁ আহি পিনি খাম বাই 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 কলি বাই বাই এক ছেকেণ্ড মোৰ বেগ मेरे बैग कहाँ है मेरे बैग 2 hours later Hello guys हे केला गरमत মই ৰুমত পালোহি আকৌ আজি ভিডিঅ' এটা বনাব লাগে কাৰণ কি আমাৰ সবতছে বেছি অৰ্ডাৰ আহিছে ৱাও ওলাই থৈ দিছে চাওক একেলগে 7টা 9টা অৰ্ডাৰ আহিছিলে তো আজি সেইটোৰ ভিডিঅ' শৰ্ট ভিডিঅ' বনাব লাগে ওলাই লওঁগে আকৌ ড্ৰেছ কৰোঁগে ভিডিঅ' বনাবৰ কাৰণে আকৌ ৰেডি হৈ ল'ব লাগে গা চা ধুই আহিলোঁ একেবাৰে হাত ভৰি ধুই লৈ আছিলোঁ ইমান গৰম উঠিছে আৰু এইফালে আমাৰ ছাৰে ভাত খাই আছে আহি মোক নৰখিলে মোৰ ভাত খাই মানে ৰাতিপুৱা ভয় লাগিছে ৰ'দটো দেখি ভিতৰত ইয়াতে ভাত খাই আছে মই এতিয়া ক'ত বনাম বাহিৰতহে বনাব লাগিব চাগে ইয়াতে ক'ৰবাত বহি পিনি বনাব লাগিব এতিয়া ভিডিঅ' বনাওঁ ৰ'বা